হাই গাইজ, ভালে আছেনে? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মানে বাই ছোৱালীজনী আজি বাৰ্থডে আছে, আমাৰ সৰু বাই সিহঁতৰ ছোৱালীজনীৰ বাৰ্থডে। আজি আমি সেই সিহঁতলৈ যাবলৈ ওলাইছোঁ বাৰ্থডে খাবলৈ কাৰণে। মই এতিয়া ৰেডি ওলাই মেলি, মাছুটো ৰেডি হ'ল, তাৰপৰা এতিয়া মাৰিয়া শুই আছে। এতিয়া মানে মই ৰেডি হৈ মাছুত ৰেডি, মুখেৰে মাতা আকৌ। এই আমাৰ ই ৰেডি হৈ আছে এতিয়া যাবলৈ। আজি এক্সাম কেনেকুৱা হ'ল বেটা? আজি তোমাৰ ৰিটেন আছিলে ন? ফাৰ্ষ্ট হৈ গ'লা? অঁ, আৰু কি পঢ়ালে স্কুলত? কৈ দিয়া কি পঢ়ালে। এয়া মায়ে গিফ্ট পেকিং কৰি আনি দিলে। মায়ে গিফ্টটোত ফুল এপাহ লগাব ক'লোঁ, মায়ে পাহৰিয়ে থাকিলে, পূৰা বিজি থাকে যে পাহৰিয়ে যায়। মাৰিয়া কোনজনী? মাৰিয়া কোনজনী? অঁ, শুইছে, গ'ল মাইনা শুই গ'ল। আকৌ শুই দিছা? অঁ, এখন আমাৰ আবাৰ দোকান। কি কৰিলা? ক'ৰপৰা উলিয়ালা? তাৰপৰা কেলৈ উলিয়ালা? বেটা আৰু থোৱা এতিয়া ন, আহি পেলাই খাবা। এতিয়া তোমাৰ আমাৰ মানে গ্ৰচাৰী দোকান হয়। কথা খা বুজা নাই কিয়? ইমানখিনি ল'ৰা ছোৱালী মানে এটা বটল নিলে বেয়া কথা। থৈ দিয়া, মানে বেয়া ক'ব ন বজাত। জুপি আছে। ই আপোনাক দেখি মূৰটো পেলাই দিছে। দাদীয়ে ক'লে মৰম। আমাৰ ৰেচন দোকান হয়, এতিয়া বৰ্তমান বন্ধ আছে। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত খুলি। সেয়া আমি দোকানৰ পৰা ওলাই আহিলোঁ, এতিয়া মঠাই দি বাইকলৈ গৈ আছোঁ। বাহিৰত আকৌ এইফালেদি ৰাস্তা মানে হালামুখৰ মানে মঠাইটো ফালে। ফাইনেলি বাহিৰত আকৌ আহি পাই গ'লোঁ। এয়া বাৰ্থডেবোৰ ধুনীয়া হৈছে দেই। মোৰ বেটীয়ে নিজে বনাইছে আকৌ দেই। কৰিবা বেছিকৈ। এনেদৰে আপোনালোকে ভিডিঅ' আগলৈ পাই থাকিব। বাই বাই, গুড নাইট। মাজত কৈ দিয়া বাবা গুড নাইট কৈ দিয়া। বাই বাই, গুড নাইট, চি ইউ।